নমস্কাৰ আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই অধ্যায়টোৰ আটাইবোৰ বিষয় তোমালোকে ভালদৰে বুজি পালে ভৱিষ্যতে এই অধ্যায়টোৰ লগত জড়িত যিখিনি বিষয় আহিব সেই বিষয়খিনি পঢ়াত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় এতিয়া আমাৰ যিসমূহ অনুভূতি ইন্দ্ৰিয় আছে সেই অনুভূতি ইন্দ্ৰিয়সমূহৰ ভিতৰত চকু হৈছে অতি অমূল্য সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ ইন্দ্ৰিয় কাৰণ চকুৰ সহায়ত আমি আমাৰ চৌপাশৰ বস্তুবোৰ প্ৰত্যক্ষ কৰোঁ অৰ্থাৎ চৌপাশৰ বস্তুবোৰ দেখা পাওঁ কিন্তু কেতিয়াবা মনলৈ প্ৰশ্ন উদয় হৈছেনে যে চকুৰ সহায়ত আমি কেনেদৰে দেখা পাওঁ বা আমি যিবোৰ বস্তু দেখোঁ যাৰ সহায়ত দেখোঁ অৰ্থাৎ চকুৰ সহায়ত দেখোঁ সেই চকুটোনো কেনেদৰে গঠিত হয় গতিকে আমি চকু কেনেদৰে গঠিত হয় তাক চাওঁ আহা চকুটো সাধাৰণতে গোলক বা প্ৰায় গোলাকাৰ আৰু এই গোলকটোক কোৱা হয় অক্ষিগোলক অক্ষিগোলকৰ ব্যাস প্ৰায় 2.3 সেন্টিমিটাৰ তোমালোকে দেখি আছা এটা চকুৰ চিত্ৰ আৰু সেই চকুটোক আমি যদি সমানে সমানে বিভক্ত কৰোঁ তেন্তে আমাৰ সন্মুখত এনে ধৰণৰ এটা চিত্ৰ আহিব এই চিত্ৰটোৰ সহায়ত চকুৰ আটাইখিনি অংশক আমি সুন্দৰভাৱে বিশ্লেষণ কৰি চাম এতিয়া চিত্ৰটোত যে দেখিছা তোমালোকে নীলা অংশটো সেই নীলা অংশটো হৈছে লেন্স লেন্সৰে কি কৰে চকুত প্ৰতিবিম্ব গঠন কৰে এতিয়া চিত্ৰত দেখা লেন্সটো কিহেৰে গঠিত হ'ব পাৰে সাধাৰণতে আমি যিসমূহ লেন্স পাইছোঁ এই লেন্সসমূহ কিহেৰে গঠিত গ্লাছেৰে গঠিত কিন্তু চকুৰ ভিতৰত জানো গ্লাছেৰে গঠিত হ'ব পাৰিব নোৱাৰে গতিকে ই এবিধ বিশেষ পেশী বিশেষ এবিধ জুলীয়া পদাৰ্থৰে গঠিত হয় আৰু তোমালোকে চিত্ৰ চাই ধৰিব পাৰিবা যে এই লেন্সখন এখন উত্তল লেন্স লেন্সখনক চকুটোৰ লগত যাতে ধৰি ৰাখিব পাৰি চকুৰ অন্য অংশসমূহৰ লগত যাতে ধৰি ৰাখিব পাৰি তাৰ বাবে চিলিয়াৰী পেশী নামৰ এবিধ পেশীয়ে লেন্সখনক ধৰি ৰাখে যাতে লেন্সখনৰ স্থানৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় তাৰ পিছত আমি যিকেইটা অংশ অধ্যয়ন কৰিম সেই অংশকেইটাক বাহিৰৰ পৰা দেখা পোৱা যায় গতিকে বাহিৰৰ পৰা চকুটোক আমি এনেধৰণে দেখা পাওঁ আৰু তাত সেই নীলা হৈ থকা আঙঠিৰ দৰে অংশটো হৈছে চকুৰ পতা আৰু চকুৰ মণিটো হৈছে সেই কলা অংশটো এতিয়া এইডোখৰতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে চকুৰ পতাটো আমি এনেদৰে বাহিৰলৈ যদি উলিয়াই আনো তেন্তে সেই এটা আঙঠিৰ দৰে হৈ পৰিব আৰু ভিতৰৰ সেইডোখৰ কলা ফুটটোত আচলতে বেলেগ একো নাথাকে শূন্য কাৰণেহে আমি আচলতে তাত কলা ৰঙৰ দৰে দেখোঁ বা কলা এটা ফুটৰ দৰে দেখোঁ কিন্তু তাত প্ৰকৃততে একো নাথাকে শূন্য সেই কথাটো তোমালোকে ভালদৰে মন কৰিবা তাৰপিছতে নেট্ৰুড আৰু নেট্ৰমেড সেই নিৰ্দেশ কৰি থোৱা অংশ দুটাত কিছুমান স্বচ্ছ জুলীয়া পদাৰ্থ থাকে নেট্ৰুড আৰু নেট্ৰমেড আৰু একেবাৰে অক্ষিগোলকটোৰ শেষৰ ফাললৈ যি দেখিছা সেয়া হৈছে অক্ষিপট বা ৰেটিনা অক্ষিপট বা ৰেটিনাত লেন্সে প্ৰতিবিম্ব গঠন কৰে আৰু তাৰ দ্বাৰা আমি দেখা পাওঁ আৰু কৰ্ণিয়া হৈছে এখন পাতল ছাল যাৰ মাজেদি পোহৰ পাৰ হৈ যায় আৰু একেবাৰে শেষত আছে নেত্ৰস্নায়ুৱে সেই প্ৰতিবিম্বৰ বৈদ্যুতিক সংকেতসমূহ আমাৰ মগজুলৈ প্ৰেৰণ কৰে আৰু তাৰ দ্বাৰা আমি দেখা পাওঁ